কেতিয়াবা এনেকুৱা হৈ যায় আপোনাৰ যেটো হ্যাবিট হেতু চেঞ্জ হৈ গ'লে ডেফিনেটলি অলপ প্ৰবলেম হয়। আই মিন যদি আপুনি সোনকালে খোৱা বিধৰ মানুহ তেতিয়াহ'লে ডেফিনেটলি সেই পাৰ্টিকুলাৰ টাইমটোত আপোনাৰ টোপনি আহিবই। আৰু যেতিয়া আপুনি কাৰোবাৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে তেতিয়া এনেকুৱা হয় যে গোটেই ৰাতি যেন কথাই পাতি থাকোঁ, কিন্তু কেতিয়ানো টোপনিটো আহি যায় আপুনি গমকে নাপায়। চ' আই উড ছাজেষ্ট যদি আপোনাৰ টোপনি আহে, যিটো স্বাভাৱিক কথা, যদি টোপনি আহে তেতিয়াহ'লে আপুনি আপোনাৰ পাৰ্টনাৰক কৈ দিব যে আপোনাৰ টোপনি ধৰিছে, কাৰণ সেইটো ফালে হয়তো আপোনাৰ পাৰ্টনাৰে এক্সপেক্ট কৰি থাকিব যে আপুনি ৱেইট কৰি আছে। লাইকৱাইজ আপোনাৰ পাৰ্টনাৰ যদি শুই যায় বা তেওঁৰ যদি টোপনি আহি যায় তেতিয়াহ'লে সেইটো আপুনিও বুজিব লাগিব। এটলিষ্ট তেওঁ শুইতো গৈছে ন, আপোনাক গুড নাইট বুলি কৈ বেলেগ কামত বিজি হৈ থকা নাই, সেইটো ভাবিব। सफर जाना मुझे है किधर, ये बीत जाए तुझमें ये उम्र, हल्की भी अब तो दूरी ना मुझको देना, एक तू ही यार मेरा, मुझको क्या दुनिया से लेना। धड़कन ये कहती है दिल तेरे बिन धड़के ना, एक तू ही